নমস্কাৰ DAMI ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ ওপৰত। এই চেনেলটোৰ যোগেদি DAMI ষ্টাডি ইউটিউব চেনেলৰ যোগেদি আসাম পুলিচ AB UB SI SSC RRB APSC সকলো ধৰণৰ কুৱেশ্যন পেপাৰ আৰু ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ পাব। আৰু ইয়াৰ লগতে 100% কমন কুৱেশ্যন এনসাৰো পাব। তো আজিৰ ভিডিঅ'টো অসমৰ ভূগোলৰ এক অন্যতম পাৰ্ট ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ উপত্যকা। আজি এই ভিডিঅ'টোত ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ নদীৰ মোহনালৈকে আলোচনা কৰিম। প্ৰথমতে চাও ব্ৰহ্মপুত্ৰ নদী উৎপত্তিৰ বিষয়ে চাও। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ বিষয়ে চাও। অসমৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদী চীন বা তিব্বত ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত। ব্ৰহ্মপুত্ৰ নদী তিনিখন ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে। চীন, ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈ বংগোপসাগৰত গৈ পৰে। ই এছিয়াৰ এটা অন্যতম বৃহৎ নদী। এই এছিয়া মহাদেশৰ এটা অন্যতম বৃহৎ নদী। এই নদী হিমালয়ৰ মানাহ সৰোবৰৰ পৰা অলপ পূবফালে তামচুক খাম্বাৰ নামৰ এটা হিমবাহৰ প্ৰায় 31 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু 42 ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে হিমালয়ৰ মানাহ সৰোবৰৰ পৰা তামচুক খাম্বাৰ নামৰ এটা হিমবাহৰ প্ৰায় 31 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু 42 ডিগ্ৰী পূব দ্ৰাঘিমা পৰা উৎপত্তি হৈছে। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যৰ বিষয়ে আলোচনা কৰিম। এই নদী অৰুণাচল, অসম, বাংলাদেশৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে। ইয়াৰ মুঠ দৈৰ্ঘ্য প্ৰায় 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। চীন, ভাৰত আৰু বাংলাদেশক লৈ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। তাৰে ভাৰতত 916 কিলোমিটাৰ বৈ গৈছে। 2900 কিলোমিটাৰৰ ভিতৰত ভাৰতত ব্ৰহ্মপুত্ৰ নদী 916 কিলোমিটাৰ বৈ গৈছে। অৰুণাচল প্ৰদেশত 196 কিলোমিটাৰ বৈ গৈছে আৰু অসমত 720 কিলোমিটাৰ বৈ গৈছে। ভাৰতত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম চিয়াং দিবাং হয়। যে ব্ৰহ্মপুত্ৰ নদী ভাৰতত সোমোৱাৰ পিছত কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰ নদী ভাৰতত সোমোৱাৰ পিছত কি নামেৰে জনা যায়? চিয়াং নামেৰে জনা যায়। চিয়াং বা দিবাং নামেৰে জনা যায়। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক চিয়াং বা দিবাং বুলি কোৱা হয়। আৰু অসমত দিবাং আৰু লোহিতৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰ নামেৰে অসমৰ মাজেৰে বৈ যায়। অসমত চিয়াং, দিবাং আৰু লোহিতৰ লগত লগ হৈ ব্ৰহ্মপুত্ৰ নাম লয় আৰু এই ব্ৰহ্মপুত্ৰ নামেৰে অসমৰ মাজেৰে বৈ যায়। বাংলাদেশত ইয়াক যমুনা নামেৰেও জনা যায়। ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত যমুনা নাম লয়। তাৰ পিছত গংগাৰ লগত মিলিত হৈ পদ্মা নাম লয়। বংগোপসাগৰৰ পৰাৰ আগতে পদ্মা আৰু মেঘনা লগ হৈ মেঘনা নামেৰে বৈ গৈ বংগোপসাগৰত পৰে। পদ্মা নাম লয়
গংগাৰ লগত মিলিত হৈ পদ্মা নাম লয়। তাৰ পিছত পদ্মা আৰু মেঘনা লগ হৈ মেঘনা নামে নাম লয়। মেঘনা নামেৰে বৈ গৈ বংগোপসাগৰত গৈ পৰে। প্ৰথমটো কুৱেশ্যন, হোৱেৰ ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট? ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ মানা সৰোবৰ ওচৰত চেমা ইয়ুংডুং হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন টিবেট? তিব্বেতত বা চীনত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? চাংপো নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদীক চীন দেশত চাংপো নামেৰে জনা যায়। হোৱাট ইজ দ্য টোটাল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য। হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? চিয়াং নামেৰে জনা যায়। ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? 1916 কিলোমিটাৰ। 16 কিলোমিটাৰ। 916 কিলোমিটাৰ। 916 কিলোমিটাৰ হৈছে ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য। তাৰে অৰুণাচল প্ৰদেশত 196 কিলোমিটাৰ আৰু অসমত 720 কিলোমিটাৰ বৈ গৈছে। হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন বাংলাদেশ? ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত যমুনা নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত যমুনা নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰত কিমানতম ডাঙৰ নদী? ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰত কিমানতম ডাঙৰ নদী? 15তম ডাঙৰ নদী। দলাহদীয়া ব্ৰিজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? দলাহদীয়া দলং কোনখন জিলাত অৱস্থিত? দলাহদীয়া দলং তিনিচুকীয়া জিলাত অৱস্থিত। তিনিচুকীয়া জিলাত অৱস্থিত। হুইচ টু প্লেচেছ আৰ কানেক্টেড বাই দ্য দলাহদীয়া ব্ৰিজ? দলাহদীয়া দলংখনে কোন দুখন ঠাইক সংলগ্ন কৰিছে? কোন দুখন ঠাইক সংলগ্ন কৰিছে? ধলা আৰু শদিয়া। ধলা আৰু শদিয়া এই দুখন ঠাইক দলাহদীয়া দলংখনে সংলগ্ন বা সংযোগ কৰিছে। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলংখনৰ নাম হৈছে দলাহদীয়া। দলাহদীয়া দলং। দলাহদীয়া দলং হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5খন দলং আছে। কেইখন দলং আছে? 5খন দলং আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ পুৰণি দলংখনৰ নাম কি? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ পুৰণি দলংখন হৈছে শৰাইঘাট দলং। শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজ হৈছে ব্ৰহ্মপুত্ৰত আটাইতকৈ পুৰণি দলং। এই দলংখনৰ মুকলি বা অপেনিং হৈছিল 1963। 1963 চনত এই ব্ৰিজখন মুকলি কৰা হৈছিল। দ্য বগীবিল ব্ৰিজ ইজ লোকেটেড বিটুইন হুইচ টু ডিষ্ট্ৰিক্ট? বগীবিল দলংখন কোন দুখন জিলাৰ মাজত অৱস্থিত? বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি জিলাত অৱস্থিত আৰু এই দলংখনে ডিব্ৰুগড় জিলাক আৰু ধেমাজি জিলাক সংযোগ কৰিছে। অসমৰ ভিতৰত আটাইতকৈ পূবত থকা দলংখনৰ নাম কি? অসমৰ ভিতৰত আটাইতকৈ পূবত থকা দলংখনৰ নাম হৈছে দলাহদীয়া। দলাহদীয়া হৈছে অসমৰ ভিতৰত আটাইতকৈ পূবত থকা দলং। কলীয়াভোমৰা দলংখন ক'ত অৱস্থিত?
কলীয়া ভোমৰা দলংখন ক'ত অৱস্থিত বিটুইন নগাঁও এণ্ড শোণিতপুৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ মাজত অৱস্থিত আৰু এই কলীয়া ভোমৰা দলংখনে নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰিছে মাজুলী নদী দ্বীপৰ মাটিকালি কিমান মাজুলীৰ নদী দ্বীপৰ মাটিকালি হৈছে 880 বৰ্গ কিলোমিটাৰ মাজুলী নদী দ্বীপৰ মাটিকালি হৈছে 880 বৰ্গ কিলোমিটাৰ নৰনাৰায়ণ সেতু দলংখন ক'ত অৱস্থিত নৰনাৰায়ণ সেতু দলংখন বঙাইগাঁও জিলাৰ পঞ্চৰত্ন আৰু গোৱালপাৰা জিলাৰ যোগীঘোপা ইয়াত টাইপিংটো মিষ্টেক হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ মাজত অৱস্থিত গংগাৰ সৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় গংগাৰ সৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক পদ্মা নামেৰে জনা যায় কি নামেৰে জনা যায় পদ্মা নামেৰে জনা যায় হৰাইঘাট দলংখনৰ দৈৰ্ঘ্য কিমান হৰাইঘাট দলংখনৰ দৈৰ্ঘ্য হৈছে 1.942 কিলোমিটাৰ 1.492 কিলোমিটাৰ 1.492 কিলোমিটাৰ আৰু নতুনকৈ হৰাইঘাট ব্ৰিজ এখন হৈছে আৰু সেই নতুন হৰাইঘাট ব্ৰিজখনৰ দলং হৈছে 1.49 কিলোমিটাৰ অসমৰ কেইখন জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে কেইখন জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে 22খন জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে অসমৰ 22খন জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে অসমত ব্ৰহ্মপুত্ৰ নদী কোন দিশত বয় অসমত ব্ৰহ্মপুত্ৰ নদী কোন দিশত বয় পূবৰ পৰা পশ্চিমলৈ বৈ যায় ব্ৰহ্মপুত্ৰ নদী অসমত ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায় গুৱাহাটীৰ সমীপৱৰ্তী দলংখনৰ নাম কি গুৱাহাটীৰ সমীপৱৰ্তী দলংখনৰ নাম হৈছে হৰাইঘাট ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈখনৰ নাম হৈছে সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল বা প্ৰধান উপনদী মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে যোগীঘোপা মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে যোগীঘোপা নামৰ ঠাইত সংলগ্ন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অলপতে মুকলি কৰা ৰোপৱেৰৰ মুঠ দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অলপতে মুকলি কৰা ৰোপৱেৰৰ মুঠ দৈৰ্ঘ্য হৈছে 1.8 কিলোমিটাৰ 1.8 কিলোমিটাৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ ডেইলি এই চেনেলত ভিডিঅ' আপলোড কৰা হ'ব এই ধৰণৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ